আমি স্পষ্টকে কৈছো যে যোৱা সেপ্টেম্বৰ মাহত বিটিচিৰ নিৰ্বাচন হৈ গ'ল আৰু ইয়াৰ পিছত এখন নতুন চৰকাৰ বিটিচি বিটিআৰ বাকী ৰাইজে পাবলৈ সক্ষম হৈছে আৰু এই চৰকাৰখনক দায়িত্ব হিচাপে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেওঁ এই সময়ত সশস্ত্ৰ সংগ্ৰামৰ নেতৃত্ব দিছিল বিএলটিক ভাৰত চৰকাৰ অসম চৰকাৰ আৰু বিএলটিৰ মাজত নিখিল বড়ো ছাত্ৰ সন্থা সহযোগত বড়ো ৰাইজৰ সহযোগ আন জাতি জনগোষ্ঠীৰ সহযোগত 2003 এখন চুক্তি সম্পাদিত হৈছিল সেই চুক্তি অনুযায়ী ষষ্ঠ অনুসূচিত এটা ব্যৱস্থা আমি পাবলৈ সক্ষম হৈছিল আৰু এই 2003 চনত যে চুক্তিৰ যোগেদি 6 শিডিউল আমি পাবলৈ সক্ষম হ'ল 2020 চনত এই 6 শিডিউলখন আধাৰ হিচাপে ভিত্তি হিচাপে লৈ পেলাই আমাৰ ভিত্তিটো আৰু মজবুত কৰাৰ কাৰণে যি সীমা আছিল এই সীমাটো গহপুৰলৈকে সম্প্ৰসাৰণ কৰা আৰু 40টা যি পৰিষদীয় সমষ্টিটো 60টা বৃদ্ধি কৰা দুটা বিষয় ইয়াত মূল আছে সীমা সম্প্ৰসাৰণ আৰু 40টা সমষ্টিটো 60টালৈ বৃদ্ধি কৰা ইয়াত অধিক মানে অৰ্থনৈতিক বা ফাইনেন্সিয়েল পুঁজি পোৱা আৰ্টিকেল 280 এই বিলাকক সামৰিহে 2020 চনত চুক্তি হৈছে 2003 চনত চুক্তি আৰু 2020 চুক্তি সামঞ্জস্য আছে 2003 চুক্তিৰ আধাৰতে 2020 চুক্তি হৈছে তাৰমানে 6 শিডিউলটো মোৰ অটোনমি কৰিব লাগে আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি কৈছো যে আপুনি যেহেতু 2020 চনত চুক্তিটো যেহেতু মানে সাক্ষী হিচাপে স্বাক্ষৰকাৰী আছিল মানে গৃহমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও তাত সাক্ষী আছিল ভাৰত চৰকাৰ অসম চৰকাৰ আৰু চুক্তি স্বাক্ষৰকাৰী মাজত তেওঁ সাক্ষী আছিল তো ইয়াৰ কাৰণে আমি আহ্বান জনাইছো তেওঁক আমি মানে আমাৰ তৰফৰ পৰা আমি অনুৰোধ ৰাখিছো যে যেহেতু তেওঁ নতুনকৈ বিটিচি বিটিআৰৰ দায়িত্ব ল'লে তেখেতৰ লগত আমি আলোচনাত কৰিম আলোচনাত মিলিত হ'ম আৰু চুক্তিক আখৰে আখৰে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বিটিচি চৰকাৰেও যাতে সহায় কৰে এই কথাটো আমি তেওঁ আহ্বান জনাইছো তেওঁ যদিও এই কথাটো কৈছে যেহেতু তেওঁ সাংবিধানিক এটা পদবীত অধিষ্ঠিত হৈ আছে আমি আহ্বান ৰাখিছো দাবী ৰাখিছো 2003 চুক্তিত যি ধৰণে তেওঁ আগবঢ়াই নিছিল 2020 চনত চুক্তি তেওঁ আগবঢ়াই নিব লাগে কাৰণ এই চুক্তি কাৰো ব্যক্তিগত সম্পত্তি নহয় কোনো দল সংগঠনৰ সম্পত্তি নহয় এই চুক্তিৰ দ্বাৰা 35 লাখ বিটিআৰ বাকী ৰাইজৰ অধিকাৰ তাত সন্নিবিষ্ট হৈ আছে আৰু 1500 কোটি টকা এই কথাটো আমি এতিয়া স্পষ্টকৈ কম যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি উন্নয়নৰ কথা তাত লিপিবদ্ধ আছিল এই 1500 কোটি টকাৰে যিখিনি নিৰ্মাণ হ'ব যিখিনি উন্নয়ন হ'ব হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এতিয়া দায়িত্ব লোৱাৰ পিছত তেওঁ নিজে পিতা কাটি পেলাই এইবিলাক উদ্বোধন কৰিব ফাউণ্ডেশ্যন লে কৰিব আৰু আমি ইয়াৰ কাৰণে আহ্বান জনাইছো ৰাজনীতিক কথাবিলাক আৰু ৰাজনীতিক সময় এতিয়া পাৰ হৈ গ'ল এইবিলাক আৰু এতিয়া আনিব নালাগে এতিয়া কাম কৰাৰ সময় বিটিচি বাকী বিটিআৰ বাকী ৰাইজক যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল এইটো কৰিব লাগে আৰু চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত আপুনিও আগভাগ ল'ব লাগে এই কথাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি আজিৰ সংবাদ মেলৰ যোগেদিও পুনৰ আমি আহ্বান জনাইছো